হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ বৰগীত কবিতাটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ পাৰ্ট 2। কুৱেশ্যন নম্বৰ 3, মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? ইয়াৰ উত্তৰ ডিয়াৰ ষ্টুডেণ্ট এনেকৈ লিখিবা যে বাৎসল্য আৰু দাস্য ভাৱ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। যশোদা আৰু শ্ৰীকৃষ্ণৰ মমতাময় সম্পৰ্কৰ সৰল বৰ্ণনা থকা বৰগীতবোৰ বাৎসল্য ৰসেৰে সিক্ত। আকৌ সংসাৰৰ মায়া মোহ ত্যাগ কৰি বিষ্ণুৰ চৰণত আত্মসমৰ্পণৰ যি বৰ্ণনা সেয়া দাস্য ভাৱেৰে সিক্ত। এই দুই ভাৱেৰে প্ৰাচুৰ্য দেখা যায় মাধৱদেৱৰ বৰগীতসমূহত। কুৱেশ্যন নম্বৰ 4, চব পুৰুষৰ শিৰৰ ভূষণ বুলি কোনে কাক কিয় কৈছে? ইয়াৰ উত্তৰ এনেকৈ লিখিবা। চব পুৰুষৰ শিৰৰ ভূষণ বুলি যশোদাই কৃষ্ণক কৈছে। শিৰৰ ভূষণ বুলি পৰিধান কৰাজনক সাধাৰণতে শ্ৰেষ্ঠ পুৰুষ বুলি বিবেচনা কৰা হয়। কৃষ্ণ হৈছে শিৰৰ ভূষণ পৰিধান কৰা সেই সকলো পুৰুষৰ ভূষণ, অৰ্থাৎ তেওঁ পুৰুষৰো উত্তম। সকলো পুৰুষতকৈ উত্তম বা পৰম পুৰুষ অৰ্থতে যশোদাই কৃষ্ণক প্ৰশ্নোদ্ধৃত কথাখিনি কৈছে। কুৱেশ্যন নম্বৰ 5, সিদ্ধ মুনিগণে চিন্তিয়ে নাপায় বে হৰি যশোৱা ক'লে। সিদ্ধি মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব, সিদ্ধ মুনি ঋষি সকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনক পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। এতিয়া দীঘল প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, মাধৱদেৱৰ উত্তৰে উৎ বাপু গোপাল সেই বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা। কুৱেশ্যন নম্বৰ 2, বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃ স্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা। কুৱেশ্যন নম্বৰ 3, বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। কুৱেশ্যন নম্বৰ 4, বৰগীতটিৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা। কুৱেশ্যন নম্বৰ 5, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ত্ৰিজগত পতি ভক্তি মিলিল মোৰো মাধৱে বোলে। গতিকে ডিয়াৰ ষ্টুডেণ্ট, এই 5টা কুৱেশ্যন আনচাৰ একেই হ'ব। গতিকে এই 5টা কুৱেশ্যন আনচাৰখিনি এনেকৈ লিখোৱা পৰীক্ষাত যদি আহে যে উত্তৰ, বৰগীতটোত এটি কোমল পুৱাৰ দৃশ্য প্ৰবাহিত হৈ উঠিছে। আলাসৰ লাৰু পুত্ৰ কৃষ্ণক আলফুলে টোপনিৰ পৰা জগাইছে মাতৃ যশোদাই নিজ পুত্ৰ প্ৰাণতকৈও আপোন যশোদাৰ বাবে। এনেহেন প্ৰাণৰ ধনৰ জন যেন মুখনি চাই আপোন পাহৰা হৈ পৰিছে যশোদা মাতৃ। পদুমৰ দৰে চকু যাৰ সেই পুত্ৰক মমতা ঢালি যশোদাই ঘনে ঘনে জগাইছে। বাপু বুলি সম্বোধন কৰি যশোদাই কৃষ্ণক ৰাতি পুৱাৰ কথা জনাইছে আৰু টোপনিৰ মোহ এৰিবলৈ কৈছে। পৃথিৱীৰ সকলো মাতৃৰ বাবে পুত্ৰ হৈছে গুণৰ আকাৰ। যশোদাই ব্যতিক্ৰম নহয় এই ক্ষেত্ৰত। পাঠ্য বৰগীতটিত শ্ৰীকৃষ্ণক মাতৃ যশোদাই এনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। যশোদাই মৰমতে কৃষ্ণক বাপু কমল নয়ন প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। সকলো পুৰুষৰ শিৰৰ ভূষণ অৰ্থাৎ সকলোৰে আৰাধ্য কৃষ্ণক বুকুত বান্ধি কোলাত লৈ মাতৃ যশোদাই বাৰে বাৰে চুমা খাইছে। মাধৱদেৱে এনেদৰে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্ক বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্ৰকাশ কৰিছে। সিদ্ধ মুনি ঋষি সকলে বহু ধ্যান বহু সাধনাৰ পাছতো যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পৰ্শী ৰূপত তুলিব ধৰিছে। গতিকে ডিয়াৰ ষ্টুডেণ্ট, এই 5টা কুৱেশ্যন আনচাৰ একেই হ'ব। পৰীক্ষাত আহিলে এনেকৈ লিখিবা।